পঁইতা ভাত বনাই থৈছোঁ খাবলৈ। ছোৱালীয়ে খাম বুলি কৈছে। এয়া হাঁহৰ কণী পিঁয়াজ দি ভাজিছোঁ। এয়া আমৰ আচাৰ, এয়া পিঁয়াজ, এয়া পকা আম কাটি লৈছোঁ। আজি এনেকৈ খাম আৰু একদম পেট ঠাণ্ডা পৰি থাকিব। জোঁৱাই পঁইতা ভাত নাখায় কাৰণে তৰি আৰু দালি, আলু দি পেলাই তেনেকৈ দালি বনাই থৈছোঁ। তাৰপিছত ভাত বনাই থৈছোঁ, ৰুটিও বনাই থৈছোঁ। ৰুটি খালেও খাব পাৰিব, নহ'লে ভাত খালেও খাব পাৰিব। দুইবিধেই যিটো টেষ্ট কৰে সেইটোৱে হ'ব আৰু। এখন যে দেখাইছিলো পঁইতা ভাত খাবলৈ লৈছো এতিয়া দিম ভাজি তাৰপিছত থেংক ইউ। এয়া দিম, এয়া আম, এয়া পিঁয়াজ, এয়া আচাৰ লৈ লৈছো, এতিয়া ভাত লৈ লৈছো, এয়া জলকীয়া খাম দি। পঁইতা ভাত খাই কোনে কোনে ভাল পায় ক'বচোন, মই বহুত ভাল পাওঁ। এটা বস্তু মিছ কৰিছো, কি গম বুট কেইটামান আৰু এটা খৰিচা আৰু আলু পিটিকা, মজা। এইফালে খাই আছে ওলাবলে লাজ কৰিছে। ডাঙৰ জলকীয়া আমি এতিয়া ওলাই আছো, ওলাই কৰি এতিয়া যাম আৰু যোৱাৰ আগতে খাই লৈছো অকণ। আমৰ আচাৰ অকমান লিকটীয়া হৈ যায় যে, সেই আচাৰটো ভাল পাওঁ খাই। কালি মামা ঘৰৰ পৰা দি পঠিওৱা আম ইমান ধুনীয়া, মোক এটাও নাই। খাই লওঁ দেই, বাই বাই।